আজিও শিশু শ্ৰমিক নিয়োগ কৰিবলৈ কুণ্ঠাবোধ নকৰে ইটা ভাটাৰ মালিকে। চাপৰৰ ৰঙামাটিৰ ইটা ভাটাত শিশু সুৰক্ষা আইনক ধোঁৱাচাঙত তুলি শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে। আজিৰ শিশু কাইলৈৰ ভৱিষ্যত বাক্যশাৰী সেৱা প্ৰতিপন্ন কৰি ইটা উদ্যোগৰ মালিকে শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্য চৰকাৰৰ শিশু শ্ৰমিক বিৰোধী আইন বলবৎ থকাৰ পাছতো চাপৰৰ ইটা ভাটাসমূহত শিশু শ্ৰমিক নিয়োজিত হৈ থকাৰ দৃশ্যই সকলোৰে চকু কপালত তুলিছে। যি সময়ত শিশুৰ হাতত কিতাপ কলম থাকিব লাগে, সেই সময়ত শিশুৰ মৌলিক অধিকাৰ খৰ্ব কৰি ইটা উদ্যোগৰ মালিকে শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিছে। চাপৰৰ ৰঙামাটিৰ ইটা ভাটাত ইটা ভাটাৰ মালিকে শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰা। চাপৰৰ ৰঙামাটিৰ সাগৰ আৰু স্বজন নামৰ দুটা ইটা ভাটা উদ্যোগে যেন শিশু সুৰক্ষা আইনক কেৰেপেৰি নকৰে। নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।